এই চহৰত হৈছে কি? কেতিয়াবা নিচা, কেতিয়াবা ধোঁৱা। কিয় কোনোৱে একো নকয়? চুপচাপ কিয় সহ্য কৰে? বহুত সহ্য কৰিলোঁ। এই সহ্যৰ এতিয়া অন্ত পৰিল। পাব্লিক প্লেচত চিগাৰেট বিড়ি জ্বলোৱা বন্ধ কৰক। উলংঘন কৰাসকলে এই জৰিমনা ভৰিব লাগিব। ধূমপান নকৰিব আৰু আনকো কৰিবলৈ নিদিব। ধূমপান শৰীৰৰ বাবে বহুত হানিকাৰক। মই টিউচনে যাওঁ, দেৰি হৈছে। মই লগৰগিলা গ'ল। ৰ মাজনী, ছাতিটো লৈ যা, বতল বেয়া কৰিব পাৰে। তোমাকে মাতি কি নাম তোমাৰ? পল্লৱী। বেছ ধুনীয়া নাম। আপোনাৰ নাম? মোৰ নাম ৰাজা। ধুনীয়া নাম। পিছে তুমি মই আপুনি বুলি নামাতিবা, তুমি বুলিয়ে মাতিবা। হ'ব বাৰু। ফোন নম্বৰটো দিবা নেকি? কিয় বেয়া পাম, লোৱা। কোৱা। 709 পিছে মেছেজ দিব পাৰিমনে? মেছেজ কৰা, ফোন কৰা, তোমাৰ কথা। মেছেজ দিবা। হ'ব বাৰু। এতিয়া মই যাওঁ। বাই। বাই। প্ৰেমত পৰিলোঁ নেকি বাৰু? চালা ক'ৰ কি যে ভাবোঁ, বোকাত পৰিম তথাপি প্ৰেমত পৰাত নাই। অ' চলি উঠবা আৰু না? উঠবি না মই পানী ঢালিম যাই ফেলে। চুবত ৰ ঘূৰা ঘূৰা বেলেগ কাম বন নাই আৰু।
আরে 8 বাজিলচোন। মা মই কাপ চাহ দে, মই বাহিৰলৈ ওলাই যাওঁ। 8-10টা বাজি উঠবা নহয় ইতা আৰু চাহ লাগে হে আরে দিয়া যদি দিয়া, ইমান বকি থাকিব নালাগে। ল খা আৰু সোনকালে ৰাতি নহওঁতে ঘৰ চাপি দি মা মই আহিলো। যা সোনকালে আহিবি হেল্ল', এটা কথা আছিল তোমাৰ লগত। কোৱাচোন। কেনেকৈ কওঁ ভাবি পোৱা নাই। এই কি কেনেকৈ কম, মুখেৰে কোৱা আকৌ। মুখেৰে ক'ম, কিন্তু কিবা এটা ভয় লাগি আছে অ'। আৰে তুমিও যে মানে মই তোমাক ভাল পাই পেলাইছো। আৰে কি কোৱা সঁচাতে? প্লিজ মোক নিৰাশা নকৰিবা, বহুত বেছি ভাল লাগে। মই তোমাক বহুত ভাল পাই পেলাইছো। আজি সন্ধিয়া লগ কৰিম বুলি ভাবিছিলো, তুমি ফ্ৰী আছা নহয়? তোমাৰ কাৰণে সদায় ফ্ৰী আছো। এতিয়া আৰু ক'ত লগ কৰিবা? আহিবা সন্ধিয়া 5 বজাত পথাৰলৈ, মই তোমাৰ বাবে ৰৈ থাকিম। হ'ব দিয়া। আহিবা সন্ধিয়া। হ'ব দিয়া, বাই বাই। আৰে 5 বাজিছে, এতিয়ালৈকে দেখা দেখি নাই। তুমি আহিব পলম হ'ল নেকি? নাই, বেছি সময় হোৱা নাই। মাক মই লগৰ ছোৱালীটোক আহিম বুলি কৈছোঁ, বাৰু এতিয়া চোৱা। মানে মই তোমাক প্ৰথম দেখাৰ দিনাখনৰে পৰা তোমাৰ প্ৰেমত পৰি গৈছোঁ। এতিয়া মই তোমাক এদিন নেদেখাকৈ, এদিন মেছেজ ফোন নকৰাকৈ মই থাকিব নোৱাৰোঁ। কি কৰোঁ তুমি এতিয়া কোৱা? মোৰো একেই পৰিস্থিতি জানা, কিন্তু আমাৰ ঘৰত এই সম্পৰ্কটো মানি ল'ব জানো? মোৰো সেইটোৱে ভয়, যদি আমাৰ ঘৰত পিছলৈ এই সম্পৰ্কটো মানি নলয়, তুমি কি কৰিবা? মই ঘৰত মনাম, যদি নামানে পলাই হ'লেও আহিম। মই কিন্তু তোমাক বেলেগৰ লগত চাব নোৱাৰোঁ। হ'ব বাবা, মই অকল তোমাৰে। এতিয়া ব'লা অকণমান ফুৰি আহোঁ। এটি এটিকৈ সাঁচিছো সপোন, তুমি আৰু মই নহ'লে বাপোন। এটি এটিকৈ সাঁচিছো সপোন, তুমি আৰু মই নহ'লে বাপোন। যুগে যুগে ৰম জনম জনম, দুবাহুতে লৈ মৰম মৰম। কলিজাৰে ৰঙাখিনি তোমাৰে নাম। ব'ল যাওঁগৈ ঘৰলৈ, সি আৰু নাহে। মোৰ বিশ্বাস আছে সি আহিব, অকণমান ৰৈ দিছোঁ। আৰু কিমান সময়? তহঁতে প্ৰেম কৰিছ, মাজত কষ্ট ভোগ কৰিবলৈ মোক আনিছোঁ। সেইবাবে তোকো কৈছিলোঁ, তই লগ ধৰিব পাৰিলি হয় মোৰ দৰে এটা ছোৱালী। মোক নেলাগে দেই এইবোৰ প্ৰেম প্ৰীতিৰ পৰা মই বহুত দূৰত থাকিব বিচাৰোঁ। কাৰণ এবাৰ বাহ খাই থৈছোঁ আৰু মন নাই। মোৰ বাওঁফালৰ চকুটো নাচিব ধৰিছে, কিবা অমংগল হ'ব নেকি বাৰু? তয়ো যে কৰ্কী কথা ক, একো নহয় দে, এনেই টেনশ্যন ল'ব নালাগে।
হ'লেও কিবা এটা ভাল লগা নাই। আজিকালি বিজ্ঞানিক জগতো পৌৰাণিক যুগৰ কথা ক'ব ধৰিছে। হেল্ল' পল্লৱী, ৰাজাৰ এক্সিডেণ্ট হ'ল।